আজি আলোচনা কৰিম মুছলমানসকলৰ টুপি সম্পৰ্কে। প্ৰিয় দৰ্শক, টুপি সুন্নতে মুস্তামিৰা, দাইমী সুন্নত। সকলো সময়তে এই সুন্নতৰ ওপৰত আমল কৰিব লাগে। যিগৰাকী এই সুন্নতক লৈ ইতিকিং কৰে সেই ব্যক্তিগৰাকী ফাসিক, নাফরমান, বিয়াদব। তেনে ব্যক্তি কোৱা হয় পাপী, গুনাহগাৰ বুলি। আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ অভ্যাস আছিল সদায় পাগুৰিৰ তলত টুপি পৰিধান কৰা। মুছলিম পুৰুষৰ বাবে টুপি সৌন্দৰ্যৰ প্ৰতীক, ইছলামৰ শান, মুছলমানৰ মান, নবীৰ লগত প্ৰেমৰ পৰিচয়, আশিকে নবীৰ প্ৰমাণ। যেতিয়া আমি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতৰ দাবিদাৰ, তেতিয়া সকলো সময়তে আমাৰ মূৰত টুপি থকা বাঞ্ছনীয় আৰু দৰকাৰ। সাহাবায়ে কেৰাম, তাবিন, তবে তাবিন, আইম্মা মুস্তাহিদিন, অলি আউলিয়া আবদাল, গোস কুতুব, আলিম ওলামা সকলোৰে প্ৰিয় বস্তু হ'ল টুপি। আজিকালি এচাম মানুহৰ ওচৰত টুপিৰ মৰ্যাদা নাইকিয়া হৈ গৈছে। টুপিৰ মৰ্যাদা তেওঁলোকৰ ওচৰত বিলকুল নাই। দুখৰ কথা, লাজৰ বিষয়। ইছলামক আওকাণ কৰাৰ আমলি দাবী অহংকাৰৰ সূত্ৰপাত হয়। কিছুমান মানুহৰ অভ্যাস টুপি লগত ৰাখে কিন্তু মূৰত নিদিয়ে, পেণ্টৰ পিছফালে টিকাৰ পকেটত থৈ দিয়ে আৰু নামাজৰ সময়ত মূৰত টুপি পৰিধান কৰে। যদিও এনে অভ্যাস ভাল নহয়, তাৰ পিছতো তেওঁৰো আমি প্ৰশংসা কৰিব পাৰোঁ। নামাজৰ সময়ত আল্লাহৰ বান্দাই টুপি মূৰত দিছেতো। আকৌ কিছুমানৰ এটা বেয়া অভ্যাস আছে, নামাজৰ সময়ত পকেটত থকা হাত ৰুমাল তিনিকুণীয়া কৰি মূৰত বান্ধি নামাজ আদায় কৰে। টুপিৰ সলনি এনেকৈ ৰুমাল মূৰত দি নামাজ আদায় কৰা মাকৰুহ। এনেকৈ ৰুমাল মূৰত ৰাখি নামাজ আদায় কৰাতকৈ বিনা টুপিত নামাজ আদায় কৰাটোহে উত্তম। এই বিষয়ে যদি বিতংকৈ জানিব বিচাৰে তেন্তে ফতোৱায়ে দাৰুল উলুম জদীদ কিতাপখন চাব পাৰে। প্ৰিয় দৰ্শক, আগতে মই মুৰব্বীসকল আৰু আলিম ওলামাসকলৰ সন্মুখত যাওঁতে সন্মানাৰ্থে মানুহে টুপি মূৰত দিছিল। টুপি অবিহনে ওচৰত যোৱা নাছিল। বিশেষকৈ শ্বশুৰলৈ যাওঁতে টুপি মূৰত দিয়া জৰুৰী বুলি মানি লৈছিল। শ্বশুৰলৈ টুপি পৰিধান নকৰাকৈ যোৱা বহুতো ডাঙৰ অপৰাধ বুলি বিবেচনা কৰিছিল। শ্বশুৰলৈ যাওঁতে টুপি নিপিন্ধা জোৱাইক মানুহে বিয়াদব বুলি কৈছিল। টুপি নিপিন্ধা জোৱাইক মহিলাসকলে এজনে আনজনক কানে কানে কৈছিল, অভদ্ৰ জোৱাই, জ্ঞান নথকা জোৱাই, বিয়াদব জোৱাই। আজিকালি সুন্নতে মুস্তামিৰা, দাইমী সুন্নত, ইছলামৰ প্ৰতীক এচাম ভণ্ড নবীৰ আশিক উম্মতৰ মূৰত টুপি নাই। স্কুল কলেজৰ মুছলিম শিক্ষকৰ মূৰত টুপি নাই। অফিচ আদালতৰ মুছলিম অফিচাৰৰ মূৰত টুপি নাই। ভাৰতৰ সংবিধানে ক'তো নিষেধ কৰা নাই। চৰকাৰে টুপি মূৰত দিয়াত বাধা আৰোপ কৰা নাই। আন ধৰ্মৰ মানুহে বেয়া নাপায়। টুপি থকা মুছলমানক সকলোৱে সন্মান কৰে। তাৰ পিছতো এচাম নবীৰ উম্মতৰ মূৰত টুপি নাথাকে। পৰিতাপৰ বিষয় নহয়নে? ইছলামী জ্ঞানৰ অভাৱ নহয়নে? টুপি পেণ্টৰ পিছফালে টিকাৰ পকেটত ৰখাৰ বস্তুনে? স্কুল কলেজৰ শিক্ষাই শিক্ষিত হ'লে টুপি মূৰত দিয়াত বাধা আছেনে? হাট বজাৰত যাওঁতে টুপি মূৰত নিদিয়ে কিয়? মুছলিম দোকানীৰ মূৰত টুপি নাই কিয়? মাদ্ৰাছা মছজিদৰ মিটিং আদি জৰুৰী বৈঠকত টুপি নথকা এচাম ভণ্ড অনুষ্ঠান প্ৰতিষ্ঠান প্ৰিয় মানুহক স্থান দিয়া হয় কিয়? আমাৰ আলিম ওলামাসকলে টুপি দাড়িৰ বিষয়ত ওয়াজ নচিহত কৰে। আমাৰ মুছলিম যুৱ সমাজে গুৰুত্ব নিদিয়ে কিয়? বিৰাদাৰণী মিল্লাত বিশ্ব নবীৰ উম্মতসকল, আহক দোষাৰোপ নকৰি আমি সকলো সচেতন হওঁ, মানুহৰ ভুল প্ৰশ্নৰ সঠিক উত্তৰ দিওঁ। কিছুমানে প্ৰশ্নৰ সুৰত আমাক কয় যে আৰৱৰ আৰবী মানুহে টুপি নপৰে, দাড়ি নাৰাখে। মক্কা শৰীফৰ মাতাফত দেখিছোঁ, আৰাফাৰ ময়দানত দেখিছোঁ, মুজদালিফাৰ ময়দানত দেখিছোঁ, মিনাত কাংকৰ শিলগুটি মাৰা অৱস্থাত দেখিছোঁ মানুহৰ মূৰত টুপি নাই। আকৌ আমাৰ এই দেশত এই মাসালা আৰু এই ফতোৱা কিয়? ভাই, মৰমেৰে উত্তৰ দিয়ক। আমি আৰৱৰ মানুহৰ অনুসৰণ নকৰোঁ। আমি কোরআন, হাদিস, ফিকাহৰ অনুসৰণ কৰোঁ। আমি নবীৰ অনুসৰণ কৰোঁ। আমি সাহাবায়ে কেৰামৰ অনুসৰণ কৰোঁ। আমি তাবিন, তবে তাবিন, আইম্মায়ে মুস্তাহিদিন, আইম্মায়ে মুহাদ্দিসিন, অলি আউলিয়া আবদাল, গোস কুতুব, আলিম ওলামাসকলৰ অনুসৰণ কৰোঁ। লগতে অতি মৰমেৰে কৈ দিয়ক,
এহরামৰ অৱস্থাত টুপি পাগুৰি পৰিধান কৰা হাৰাম, নাজাইজ, অবৈধ। আৰাফাত, মুজদালিফাত, মিনাত আৰু মাতাফাত, চাফা, মাৰৱাত এহৰামৰ অৱস্থাত হাজী চাহাবসকল থাকে, সেইকাৰণে তেওঁলোকে টুপি পাগুৰি ব্যৱহাৰ নকৰে। মুহতাৰাম উলামায়ে কেৰাম আৰু খতিব হাজৰাত, আপোনালোকে টুপি পাগুৰি চুলি আৰু পোচাকৰ বিষয়ত কোৰআন হাদিছ ফিকহৰ ভিত্তিত আপোনালোকৰ মহামূল্যৱান বক্তব্য ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আপোনালোকে সকলোৱে এই ভিডিঅ'টি বেছি বেছি শ্বেয়াৰ কৰক, কাৰণ আশা কৰিছোঁ আজিৰ আলোচনাৰ দ্বাৰা সমাজত এটা সুন্দৰ বাৰ্তা যাব। আৰু আপোনাৰ বাবে যদি কোনোবাই টুপিৱালা হৈ যায়, আপুনি নিশ্চয় চিন্তা কৰক কিমান সওৱাব পাব।